হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ আজিৰ টান ব্লগলৈ। আজি মানে যাবলৈ লৈছোঁ আমি সভালৈ। আৰু গাইজ সভালৈ কিয় যাবলৈ লৈছোঁ আপোনাক চব দেখাই আছোঁ, টপিককেইটা চাই থাকক। মানে গাইজ আজি আমি মানে বৰপথাৰলৈ যাম আৰু গাইজ আৰু বঢ়িয়াকৈ গাড়ী উঠি ল'লোঁ। গাড়ী উঠি বঢ়িয়াকৈ চাই থাকক আপোনালোকে, আৰু আপোনালোক চব দেখাই থাকিম টপিককেইটা গাইজ। বঢ়িয়া বিন্দাছ আপোনালোকে চাই থাকক দেখি গাইজ। আৰু বঢ়িয়াকৈ এইফালে আকৌ আমি চাই লওক, আমি মানে যাই আছোঁ আৰু পাম গাইজ। তাৰপিছত গাইজ বঢ়িয়াকৈ দেখাই দিম। আৰু গাইজ বৰ্তমান আহি পালোঁ চাৰিআলিত গাইজ অলপ কিবা ল'বা আছে, লৈ লওঁ গাইজ সেইখিনি। আৰু আপোনাক কৈছোঁ আৰু গাইজ এইবিলাক কল আৰু বঢ়িয়াকৈ ফল ফুল লৈ লৈছোঁ গাইজ বঢ়িয়াকৈ, সেইফালে চাই থাকক। আৰু গাইজ মানে এইফালে আকৌ আমি গাড়ী উঠি ল'লোঁ। আৰু গাইজ গাড়ী উঠাৰ লগত সভা আহি পালোঁ। মানে গাইজ বৰপথাৰত সভাত আৰু গাইজ বৰপথাৰ সভাত কোনে আহিছিলোঁ এটা কমেণ্ট কৰি দিব। আৰু যোনে এইটো ভিডিঅ' চাই আছে য'ৰ পৰা গাইজ বৰপথাৰৰ পৰা চাই আছে যি নিশ্চয় এটা কমেণ্ট কৰিব গাইজ। আৰু গাইজ লাহে লাহে মানুহ নাছিল, ভৰ্তি হৈ গ'ল। আৰু গাইজ মোৰ মানে অলপ আপোনাক মুণ্ডাটো দেখাই দিলোঁ, থপৰাটো গাইজ অলপ। আৰু বঢ়িয়াকৈ এইফালে গাইজ গোসাঁই আনিব যাই আছোঁ, আপোনাক দেখাইছোঁ চব চাই থাকক বঢ়িয়াকৈ গাইজ নে কি দিয়ক পিছে গাইজ চাই থাকক বিন্দাছ হিচাপে। আৰু গাইজ মানে এইটো বৰ্তমান মন্দিৰ পাই গ'লোঁ চাওকচোন। আৰু গাইজ মোৰ লগত আহিছে এইটো বা দেখাইছোঁ আপোনালোকে, এইটো চাওকচোন এই দুটা বা আহিছে মোৰ লগত। মানে এইটো আপা নে আপি গাইজ ধৰিব নোৱাৰে, কিন্তু এইটো আপি হয় গাইজ। মানে চুলিখিনি বহুত মকে কাটি দিছে গাইজ, আপা বুলি ধৰি। আৰু গাইজ বৰ্তমান মানে আমি মন্দিৰত আহি গাইজ অলপ সেৱা চেৱা কৰি ল'লোঁ, যাতে গাইজ গোসাঁইটো নিব গাইজ ৰেডি কৰিছে এইগিলা গাইজ, চবে মালা পিন্ধি আছে। মানে এতিয়া গোসাঁইটো লৈ গ'ল মন্দিৰলৈকে, আছিলে মন্দিৰটোলৈকে গাইজ। এইটো মন্দিৰত মানে গাইজ থৈ দিয়ে, আৰু সেইটো গাইজ পূজা কৰিব আৰু তাকে গাইজ ব'লক বাৰু আপোনালোকে চাই থাকক। আৰু স্কিপ নকৰাকৈ ভিডিঅ'টো পূৰা চাই থাকিব, গোটেই টপিকবিলাক গাইজ দেখাই থাকিব আপোনালোকক। আৰু গোটেইকেইটা আইতা জ্বলাব গাইজ ৰেডি। আৰু গাইজ আমি মানুহ নাছিল গাইজ, আৰু লাহে লাহে মানুহবিলাক বহুত ভৰ্তি হৈ গ'ল পিছত আইতা জ্বলোৱাৰ সময়ত গাইজ। আৰু মোৰ গাইজ ভিডিঅ' মই কৰি আছিলোঁ, আইতাটো গাইজ জ্বলাই দিলোঁ। আৰু বঢ়িয়াকৈ গাইজ অলপ গাইজ ইমান আইতা জ্বলোৱা ভিডিঅ'টো কৰি আছিলোঁ। আৰু এইফালে আমাৰ চাই লওক গাইজ চাৰিওফালে আইতা জ্বলাইছে। আৰু মানে এনেকুৱা আইতা কোনে কোনে জ্বলাইছে এনেকুৱা এটা কমেণ্ট কৰিবচোন। আৰু গাইজ আৰু বঢ়িয়াকৈ এতিয়া চাহ পানী খাম কিছু সময়ৰ পিছত। আৰু গাইজ এইটো বা হয় মোৰ। আৰু গাইজ চাহ পানী খাই বঢ়িয়াকৈ ঘৰৰ ফালে আহি আছোঁ অলপ। মানে গাইজ জেঠী তাতে থাকিম, আৰু মানে জেঠী ঘৰৰ ওচৰতে, আৰু তাতে থাকি গাইজ আৰু আমি আহি গ'লোঁ। এতিয়া বৰ্তমান আকৌ ৰাতি গাইজ ভাত চাত খাই আহি পালোঁ, আৰু গাইজ আকৌ আহিলোঁ। গাইজ কিয় আহিছে আপোনালোকে নিশ্চয় গম পোৱা নাই। আজি মানে গাইজ সিহঁতে আমি নাটক চাবলৈ আহিছোঁ গাইজ, ৰাতি মানে এটা নাটক হয়। আৰু গাইজ মোৰ আৰু এইফালে চাই গাইজ আমনি লাগি গৈছে দেই। এই গাইজ ইমান খুংটি লাগি থাকে মোৰতো, মানে গাইজ ইমান খুংটি বেয়া দেই। আৰু গাইজ বঢ়িয়াকৈ ঘৰত আহি পালোঁ। আৰু গাইজ ইমান টপিকবিলাক দেখাই আছিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু গাইজ আজিলৈ ভিডিঅ'টো বাই বাই।